দেবশিল্পী বিশ্বকর্মাকো দাঁত ভাইন্দ চুকা পাহাড়ে ইন্দ্র সকল বন্দিয়া করেছেন লৈ অহা বিশ্বকর্মাক মোৰ সমীপে ভালো করেছেন বিশ্বকর্মার কন্যা ইন্দুমতী যার রূপ লাবণ্য দেখি নরকর প্রতি রন্ধে রন্ধে রক্তস্রোত হয়ে প্রবাহিত কিন্তু এদিন এই বিশ্বকর্মায় প্রত্যাখ্যান করেছেন মুখ ইন্দুমতীর বাদে কিন্তু আজি আজি মকিয়ালৈ অনার কারণ বিশ্বকর্মা তোমার লগত মোর কথা আছে কিন্তু না ভাবিবা এয়া তোমার প্রতি মোর দুর্বলতা বলি মই তোমার বন্দী তোমার দুর্বলতা বা সরলতার উপর মোর কোনো হাত নাই নরক এদিন তুমি তোমার কন্যাক মুখ অর্পণ করিবলৈ অস্বীকার করেছিল বিশ্বকর্মা তা আছে কোনো সন্দেহ নাই কিন্তু আজিও তোমার সেই প্রস্তাবক মই অস্বীকার করব ভাবিছ বিশ্বকর্মা এই সন্মতিয়ে তোমাৰ মুক্তিপথ কৰিব পাৰে সূচনা মোৰ সিদ্ধান্ত হল মই দেৱতাৰ জীয়ৰী অসুৰৰ উপভোগ্য হবলৈ কদাপিতো দিব নোৱাৰিম ইয়াৰ পৰিণাম কি হব পাৰে জানা বিশ্বকৰ্মা অতি নিৰ্মল শাস্তি মই তোমাৰ শাস্তি গ্ৰহণ কৰিবলৈ প্ৰস্তুত নৰকে শাস্তি গ্ৰহণ কৰিবলৈ দেৱশিল্পী বিশ্বকৰ্মা প্ৰস্তুত বিলক্ষণ শাস্তি গ্ৰহণ কৰিবলৈ দেৱশিল্পী বিশ্বকৰ্মা প্ৰস্তুত শুনা নৰকৰ প্ৰাগজ্যোতিষপুৰ অনতিপলমে নিৰ্মাণ কৰিব লাগিব এক অভেদ্য দুৰ্গ অভিনৱ ৰম্য পৰি অজাব লাগিব কোৱা পাৰিব বিশ্বকৰ্মা মই তোমাৰ সকলো শাস্তিয়েই গ্ৰহণ কৰিম তথাপিও মই মোৰ কন্যা ইন্দুমতীকে নিজ হাতেৰে অগ্নিত নিক্ষেপ কৰিব নোৱাৰো আজিৰ পৰা তুমি তোমাৰ শাস্তি গ্ৰহণ কৰা যোৱা দুৰ্গ নিৰ্মাণৰ বাবে সুগ্ৰহণ কিন্তু মনত ৰাখিবা বিশ্বকৰ্মা কৰ্তব্য যদি তুমি কৰ অৱহেলা পৰিণাম হব কিন্তু তোমাৰ অতিকে ভয়ংকৰ কি ভিখনে অপমানে দেৱতাৰ পূজ্য শিল্পী বিশ্বকৰ্মা আজি নৰকৰ আজ্ঞাবাহী ভৃত্য দানৱ ৰাজ্যত আজি দুৰ্গ নিৰ্মাণিব লাগে মই দানৱ ৰাজ্যক আজি ৰম্য পৰি সাজিব লাগে মই ঠিক দেৱতাৰ দেৱত্ব দেৱতাৰ অমৰত্ব নৰক মোৰ কন্যা ইন্দুমতীৰ বাবে মই তাকেই কৰিম এই দুই হাতেৰে প্ৰচণ্ড শিলাখণ্ড ভাঙি তোৰে দানৱ ৰাজ্য মই ৰম্য পুৰি খোজাম দেৱতাৰ চকুৰ পানীৰে তোৰে দানৱ ৰাজ্যত মই দুৰ্গৰ দেৱাল সাজ
আজিম হাজোহা বিশ্বকর্মা বিরাম নাই বিশ্রাম নাই দেবতার হস্তেরে আজি দানব রাজ্য তয় কর স্বর্গপুর দেবতার হস্তেরে আজি দানব রাজ্য তয় কর স্বর্গপুর পালে সেই অপূর্ব সময় পিতা পুত্ৰৰ করুণ মিলনৰ সময় এইবাৰ নৰক নিখনৰ সেইটো মই সমগ্ৰক্ষয় আমাৰ যাত্ৰাৰ সংগী হব প্ৰিয়মৰ সত্যমা দেৱী বসুমতীৰ অংশে অৱতাৰ সত্যভামাৰ অনুমতিৰ অবিহনে নরক নিধন যে নহয় সম্ভৱ কিন্তু বসুমতীয়ে এই কথাটো বুজি পোৱা নাই প্রভু নারায়ণ পূর্ণ অবতার স্বামীগুলো মোৰ অভাগীৰ সেৱা কৰিব গ্ৰহণ উঠা বসুন্ধৰা প্রভু তুমি হেন নরকের বিরুদ্ধে অস্ত্র ধারণ করিবা নরকাসুরে আমাক বাধ্য কৰাইছে আমি কি কৰিম বসুন্ধৰা মই তোমাক অনুৰোধ কৰিছো এই যুদ্ধ তুমি বন্ধ কৰা কি যে ত্ৰাসৰ সৃষ্টি কৰিছে নৰকটো কেৱল মোৰেই সন্তান নহয় কি তোমাৰো সন্তান সেয়াই যথেষ্ট নহয় বসুন্ধৰা তেন্তে তুমি পুত্ৰ হত্যা কৰিবা কি কৰিবা বসুন্ধৰা পুত্ৰ যদি কলাংগাৰ হয় তাক দমন কৰাটো জানো পিতৃ মাতৃৰ কৰ্তব্য নহয় এয়া যে আমাৰ ধৰ্ম কৰ্তব্যৰ আহ্বান পিতৃ স্নেহ পুত্ৰ স্নেহ অতি তুচ্ছ আমি উপায়হীন বসুন্ধৰা মই তোমাৰ চৰণত ধৰি বিনতি কৰিছো তুমি পুত্ৰৰ ৰক্তেৰে ৰঞ্জিত নকৰিবা মাতৃৰ বুকু আমাক তুমি অপৰাধী নকৰিবা বসুন্ধৰা আমাক তুমি অপৰাধী নকৰিবা অৱশ্যে এই ক্ষেত্ৰত তোমাৰ অনুমতিৰ হ'ব প্ৰয়োজন চিন্তা কৰাৰ সময় এতিয়াও হোৱা নাই বসুন্ধৰা তুমি যোৱা তারকার মহাশক্তি লৈ ময়ূর আর হাতত নাঙল লৈ নরকৰ পক্ষ হৈ যাওঁ বাৰু
চাওবাৰ মোৰ সন্মুখত নৰকক কোনে পৰাভূত কৰিব পাৰে? কোনো প্ৰয়োজন নাই, কোনো প্ৰয়োজন নাই ৰাম। নৰকে কাৰো সহায় ভিক্ষা নকৰে। নৰকে তোমাৰ সহায় লৈ উচ্চ শিৰ অৱনত নকৰে। নৰক মহাশক্তিমান। কোনো শক্তিয়ে নৰকক পৰাস্ত কৰিব নোৱাৰে। ৰামকৃষ্ণ, তোমালোকক নৰকে শত্ৰুৰূপে নিমন্ত্ৰণ জনাইছে। ৰামকৃষ্ণ, তোমালোকক নৰকে শত্ৰুৰূপে নিমন্ত্ৰণ জনাইছে। শুনিলা দাদা নৰক মাতাৰ দাম্ভিক কথা? এতিয়াও কি তুমি নৰকৰ পক্ষ ল'বা? অসম্ভৱ, অসম্ভৱ, অসম্ভৱ। আজি হন্তে মোৰ শত্ৰু ধৰিত্ৰী নন্দন সামান্য বুলি ভাবি পৰক তুচ্ছ জ্ঞান কৰিলেহে নাৰীয়ে। মোক ক্ষমা কৰা কৃষ্ণ, মোক ক্ষমা কৰা। মই তোমাৰ বিৰোধিতা কৰিলো কৃষ্ণ। নহয় দাদা, অগ্ৰজ হৈ ক্ষমা বিচাৰি মোক অপৰাধী তুমি নকৰিবা। বৰা দাদা, ৰণ সাজে সজ্জিত হৈ প্ৰাগজ্যোতিক যাত্ৰাৰ আমি কৰো আয়োজন। সেয়ে হওক কৃষ্ণ, সেয়ে হওক। দেখুৱাম জগতবাসীক যে এই ভাৰত ভূমিত অজেয় যাদৱীগণ হস্তে হস্তে সজ্জিত ৰণবাদ্য বজোৱা তুৰন্তে জয় ধ্বনি মংগল ধ্বনিৰে আকাশ পতাক কৰা নিত্য এদিক্ষণে যাত্ৰা কৰো আমি সেই প্ৰাগজ্যোতিক পুৰে। দেবতার হত হস্য লাঞ্ছনারে জর্জরিত প্রাকৃতিকর অধীশ্বরময় নরকাসুর বরাহরূপী নারায়ণ পিতৃজার মাতৃ বসুন্ধরা যার জন্ম জগৎ পালক বিষ্ণুর ঔরখ বিশ্বধাত্রী বসুন্ধরার গর্ভ কি জানো কম সৌভাগ্যবান। এই সৌভাগ্যই আজি দুর্ভাগ্য রূপে দেখা দিছে নরকর জীবন পথ। জারজ বলি সমগ্র বিশ্বই লাঞ্ছনা গর্জনারে জর্জরিত করি কুমার খিয়াত পাখান হজাই যোগের প্রাণত মোর দুরন্ত অখুলত্র। এই অপরাধই শক্তিরে আজি মই বিশ্বত্যাগী বিশ্ব বিজয়ী নরকাসুর উলখ হাজার সুন্দরী রমণী বন্দিনী আজি নরক পিঞ্জরা। নরক আজি অবাধ্য তলৈকর একশত্রী সম্রাট।
বন্দি নাময় তোমার অবাধ্য কৈশোয় হিমালয় প্রদেশৰ 16,000 নারী কার নির্দেশত বন্দী করিয়া দিছ নরকে কারো নির্দেশ মানি নচলে কুলাঙ্গাৰ পুত্ৰ অতীতৰ সেই সতৰ্ক বাণী কথা তই পাহৰি গলি সতর্কবাণী তোকে সাধু মন্ত্ৰ আৰু নাৰীৰ ওপৰত অত্যাচাৰ কৰিবলৈ মই বাৰণ কৰিছিলো কিন্তু তই মোৰ অবাধ্য হলি নৰকে তোৰ মৃত্যু পথই নিজে নিৰ্মাণ কৰি মই ইয়াত ৰক্ষণ নৰো মই রমাই নরকের আতিথ্য গ্রহণ করে যোৱা দেৱাদিত্য ৰমণী উৎপীড়ক তই তোৰ আতিথ্য আৰু মোৰ কাম্য নহয় তই আজি আৰু মোৰ আজ্ঞাবাহী নৰক নহয় কুলাঙ্গাৰ পুত্ৰ তোৰ মৃত্যুৰ দৃষ্টি চোৱাৰ আগতে মই ইয়াৰ পৰা আঁতৰি যাম তোৰ মৃত্যু দৃষ্টি চোৱাৰ আগতে মই ইয়াৰ পৰা আঁতৰি যাম অভিমানী কৰি গুচি গল মাতৃদেৱী মোৰ আজি নৰকক কাৰো সহায়ৰ প্ৰয়োজন নাই সমগ্ৰ বিশ্বৰ মহাশক্তিৰ লগত আজি নৰকে অকলেই থিয় দিব সেনাপতি 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 আমি জানি পরাস্ত মৈত্রের দানবর হাততে বন্দী দেবরাজ নাই মোক আৰু দেৱৰাজ বুলি নামাতিবা স্বৰ্গৰাজ পুৰন্দৰ আদি বাতৰি ভিকহু শশী অপেশ্বৰী গৰাজী স্বৰ্গচ্যুত হল কি ভীষণ যন্ত্ৰণা ধৈৰ্য ধৰক দেবৰাজ কোনহতে ধৈৰ্য ধৰো কাৰ্তিক এবাৰ নহয় দুবাৰ নহয় কতদিন কতবাৰ মৈত্ৰৰ দানৱৰ হাততে লাঞ্ছিত প্ৰতাৰিত হব লগা হল অসহ্য বৰ অসহ্য কোন বা কুক্ষণতে অমৃতি পান কৰি অমৰত্ব হৈছিলো তাৰে প্ৰতিফল স্বৰূপে আজি মূল্যহীন দেৱতাৰ অমৰত্ব অতীতৰ কথা চিন্তা কৰি আৰু একো লাভ নাই শ্ৰীহৰি এদিন আমাক নিশ্চয় উদ্ধাৰ কৰিবই সেই আশাকে বুকুত বান্ধি নৰকৰ আজ্ঞাবাহী ভৃত্য হৈ আজি মই কটাইছো জীৱন দেৱৰাজ বৰ্তমানৰ কথা চিন্তা কৰক বৰ্তমান দেৱৰাজ নৰকৰ বন্দিত্ব স্বীকাৰ কৰি কি বৰ্তমানৰ কথা ভাবিম দেৱৰাজ আজি চাৰিও দিশে অসুৰৰ হুংকাৰ আৰু শত্ৰুৰ দ্বাৰা প্ৰজ্বলিত অগ্নিৰ মাজত আধা পুৰা পুৰন্দৰ মই বজ্ৰহীন বজ্ৰপালি স্বৰ্গহস্ত অমৰ মণ্ডলী সৃষ্টিৰ ঘিৰিত বিশ্ব ব্ৰহ্মাণ্ডৰ পদলেহিত এই নৰকাসুৰৰ আতিথ্য কেনে লাগিছে গবন্দনীশ দেৱতা মনত পৰে নৰকজনীৰ বসুন্ধৰাক তিৰস্কাৰ কৰি
রুদ্র আস্ফালন করার কথা নরকর পদভন্ত তুই হেই রাজমুকুট অর্পণ করি রুষ্টহীন হলে অবনত নরকাসুর আকস্মিক বিজয়ত উন্মত্ত হৈ দেবেন্দ্ৰক অপমান কৰি আত্মনাশ নামিবি নহয় মনত ৰাখিবি দৰক এতিয়া বলিন্দাই অসুৰৰ মৃত্যু হেল হ'ব দেবলিন্দা অক্ষরের পদলহি হেল বিলাসী দেবতা বিশ্বের কলঙ্কত হাত কহেল স্বার্থপরী দেবতা যক্ষ রক্ষ দৈত্য দানবত্বই কোন গুণের শ্রেষ্ঠত হাত এই প্ৰশ্নৰ উত্তৰ সময়ে দিব নৰকাসুৰ সময়ে দিব ভাগ্য চক্ৰত আজি আমি পৰাজিত আৰু সেয়েহে পৰাজিত সৈনিকৰ দৰে তোমাৰ সকলো শাস্তি গ্ৰহণ কৰিবলৈ আমি প্ৰস্তুত তার বাহিরে যে দেবতার আজি একো উপায় নাই মনতে রাখিলে বিশ্বকর্মা অভেদ্য দুর্গ অভিনব ব্রহ্মপুরী কার্তিক কামরূপর অধিষ্ঠাত্রী দেবী কামাখ্যার সন্তানটাই চাহেরও ক্ষুদ্র দেবতা নরকাসুরে আজিতু দিশে মুক্তিদান নৰকাসুৰ বিশ্বশিল্পী দেৱৰাজ শ্ৰীহৰিৰ আৰাধনা অপেক্ষাৰ বাহিৰে আমাৰ একো অন্য উপায় নাই আহা দেৱগণ শ্ৰীহৰিৰ আৰাধনা কৰোঁগৈ প্ৰস্তুত বলুত দেৱৰাজ সেনাপতি পৃথকেন দেবতার মহামান্য দেবশিল্পী বিশ্বকর্মায় নির্মাণিসে অভেদ্য দুর্গ নরকপুর নরকর আজ্ঞাতি অভিনব ব্রহ্মপুরী আদিশে বিশ্বকর্মায় হয় মহারাজ দরবার ঐক্যবাহী হেই দেবতা হব দেব শিল্পী হাতে নির্মিত দুর্গ ভেদ করে নরে হোমাব প্রাগজ্যোতিষপুর দেবতার ঘিরিত লাঞ্ছিত নরকাসুর আজি অবৈধ চলিকরি এক শক্তি সম্রাট লেখক লেখক জগতে আজি নরকাসুরের অবশ্য বিজয় নিশান বন্দী হয়েও আশীর্বাদ কৰিছো ৰাজন তোমাৰ বিজয় নিশান আকাশ স্পৰ্শ কৰক উপহাস কৰিছ দেবতা উপহাস নহয় ৰাজন এই মোৰ সৰল কথা তুমি তোমাৰ কাৰ্য সমাপ্ত কৰিলা বিশ্বকৰ্মা আৰু অলপ বাকী তুমি নিশ্চিন্তে থাকা ৰাজন যদিও বা দেৱশিল্পী বিশ্বকৰ্মাৰ চকুৰ পানীৰে নিৰ্মিত এই দুৰ্গৰ দেৱাল ইয়াকে ভেদ কৰাৰ শক্তি কাৰোৰেই নাই আৰু যি পৰ্যন্ত তুমি এই দুৰ্গৰ ভিতৰে থাকিবা সেই পৰ্যন্ত তোমাৰ কেক স্পৰ্শ কৰাৰো কোনেও সাহস কৰিব নোৱাৰে তোমাৰ সৌভাগ্য দেখি মোৰ এই বুকু আজি ফুলি উঠিছে ৰাজন মোৰ সৌভাগ্য শুনিবলৈ পাইছো তোমাৰ বিৰুদ্ধে নাৰায়ণৰ পূৰ্ণ অৱতাৰ শ্ৰীকৃষ্ণ আহিব ধৰিছে এয়া জানো
সৌভাগ্য নহয় নৰক। এইবাৰহে তুমি যোগ্য প্ৰতিদ্বন্দ্বীৰ সন্মুখীন হবা। আৰু সেইবাবে তোমাক ধন্যবাদ নজনাবি নোৱাৰিলো ৰাজন। তুমি প্ৰতিদ্বন্দ্বী সম্ভাষণৰ বাবে আয়োজন কৰা। মই এতিয়া আহিলো। ভগৱান বিষ্ণুৰ পূৰ্ণ অৱতাৰ শ্ৰীকৃষ্ণ মোৰ বিপক্ষত শত্ৰুৰূপে আহিছা দি নৰক পৰিলৈ পিতকেন ৰণ আজি সজ্জিত কৰা হবে দুৰ্গৰ দ্বাৰ। ময়ো যাওঁ নিজকে ৰণহাতেৰে কৰোগৈ প্ৰস্তুত। দেৱশিল্পী বিশ্বকৰ্মা প্ৰণাম ৰাম। ধন্য হলো আজি তজু দৰ্শনে। উঠা দেৱশিল্পী, অচিৰেই নৰকৰ বন্দিত্বৰ পৰা তোমালোক মুক্ত হবা। খন্তেক অপেক্ষা কৰা। ভেদ কৰি এই নৰক দুৰ্গ অত্যাচাৰী নৰকৰ জীৱন লীলাময় কৰো নিষেধ। তাৰ অপেক্ষাতে আছো ৰাম। কিন্তু প্ৰাগজ্যোতিষৰে দুৰ্গ ভেদ কৰাটো ইমান সহজ নহব। কাৰণ এই বিশ্বকৰ্মাৰ দ্বাৰা নিৰ্মিত। মই নিজেই দুৰ্গৰ দুৱাৰ মুকলি কৰি নিদিয়া পৰ্যন্ত ইয়াকে ভেদ কৰাৰ শক্তি কাৰোৰেই নাই। তেন্তে অপেক্ষা কিহৰ? দেৱশিল্পী, মুক্ত কৰক দুৰ্গৰ দুৱাৰ। অন্তঃপুৰত প্ৰৱেশ কৰি পৃথিৱীত আখৰ সৃষ্টি কৰি নৰকাসুৰক নিষেধ কৰো। মই নিৰুপায় জলুবি। সেই কাম মই কেতিয়াও কৰিব নোৱাৰো। নিজৰে সৃষ্টিক মই নিজ হাতে ধ্বংস কৰিব নোৱাৰো। অহংকাৰ নকৰিবা দেৱশিল্পী, অহংকাৰ নকৰিবা। মই কৃষ্ণৰ ভাতৃ বলোৰাম। মই মোৰ সন্মুখত অহংকাৰ মত্ত হৈ নিজৰ অহিত চিন্তা নানিবা। ওর আদেশ দুর্গ দুয়ার মুক্ত করা। আদেশ নিদিবা রাম, একো লাভ নাই। তেন্তে তই পৰিণাম ভোগ কৰিবলৈ প্ৰস্তুত? বেছ তেন্তে মই সদা প্ৰস্তুত। অস্ত্ৰ প্ৰহাৰ কৰা। অন্যয় সমস্যাৰ নকৰিবা সৃষ্টি। কৃষ্ণ ধন্য ধন্য দেৱশিল্পী। মহান হৃদয় তোমাৰ এই সিদ্ধান্ত আমি শতবাৰ কৰিছো প্ৰশংসা। দাদা, তুমি নকৰিবা চিন্তা।
নৰকাসুৰে নিজেই দুৰ্গৰ দুৱাৰ মুকলি কৰি বাহিৰ ওলাই আহিছে। যোৱা দাদা, নৰকাৰক গতিৰোধ কৰা। সেয়ে হওক কৃষ্ণ। ৰাম, তোমাৰ আদেশ পালন কৰিব নোৱাৰাৰ বাবে মোৰ সৰ্বদুখ মৰিখন কৰিবা। তথাস্তু, বলা সত্য। হে প্ৰভু করুণা সিন্ধু, তুমি আজি যুদ্ধৰ বেখেৰে শংখধ্বনি কৰি নৰকক মুক্তি দিবলৈ আহিছা। নৰকাজী মহাভাগ্যৱান প্ৰভু। আজি নৰকৰ মৃত্যু নহয়, নৰকৰ মুক্তি প্ৰভু, মুক্তি। দেৱশিল্পী প্ৰভু, এয়া যে আমাৰ ধৰ্ম। বিশ্বত শান্তি প্ৰতিষ্ঠা কৰিবৰ বাবে এয়া যে আমি কৰিবই লাগিব। বাৰু দেৱশিল্পী প্ৰভু, তুমি এতিয়া দ্বাৰকালৈ গমন কৰা। দ্বাৰকালৈ? কিন্তু দেৱৰাজ, দেৱগণ সহ দেৱেন্দ্ৰ স্বৰ্গলোকলৈ কৰিছে গমন। তুমি এতিয়া দ্বাৰকালৈ গমন কৰি তাত এটা সুন্দৰ অট্টালিকা নিৰ্মাণ কৰি তাত 16,008টা কৰিতল নিৰ্মাণ কৰিবা। 8টা আমাৰ প্ৰধান 8গৰাকী কুঁৱৰীৰ বাবে আৰু 16,000 নৰকে হিমাদ্ৰী পৰেশৰ পৰা বন্দী কৰি ৰখা বন্দিনীসকলৰ বাবে। প্ৰভু, ইয়াৰ ৰহস্য? দেৱশিল্পী প্ৰভু, ত্ৰেতাত যেতিয়া মেঘনাদে মায়া সীতা বধ কৰিছিল, আমাক প্ৰত্যয় জন্মাবৰ বাবে অগ্নিদেৱে 16,000 সীতামূৰ্তি লৈ মোৰ সন্মুখত হৈছিল উপস্থিত। তেওঁলোকৰ ইচ্ছা অনুসৰি এতিয়া দ্বাপৰত তেওঁলোকক মই পত্নীৰূপে গ্ৰহণ কৰিব লাগে। প্ৰভু, সঁচাই তোমাৰ অপাৰ মহিমা। হে প্ৰভু, মই এবে মাগিছো বিদায়। যোৱা দেৱশিল্পী, আমি এবে নিজ কৰ্তব্যত অগ্ৰসৰ। যুদ্ধৰ বিভীষিকাই মোৰ অন্তৰ উদ্বেগিত কৰি তুলিছে। কওকচোন নাথ, যুদ্ধৰ বতৰা। হৌৱা চোৱা দেৱী, আৰ্যই কেনেদৰে কৰিছে সমৰে নৰকৰ সমে। নৰসেনাৰ ভয়ত আমাৰ যাদৱ সেনাই কৰিছে পৰায়ণ। আৰ্যৰ সকলো অস্ত্ৰ বিফল হল, একমাত্ৰ আমাৰ সুদৰ্শন। একমাত্ৰ আমাৰ সুদৰ্শনৰ বাহিৰে নৰক পৰাজয়ৰ নাই অন্য উপায়। না, তেনে অপেক্ষা নকৰিব, নিক্ষেপ কৰক সুদৰ্শন। নৰকক নিধন কৰি এই পৃথিৱীক পাপ মুক্ত কৰক। নিশ্চয় দেৱী, তোমাৰ অনুমতিৰ বাবে অপেক্ষা কৰি আছিলো। নিশ্চয় নৰক নিধন হব সম্ভৱ। বলা দেৱী। জগৎ পালক কৃষ্ণ, দেৱতাৰ হিতাকাংক্ষী, নৰকৰ মহত্ব, নাৰায়ণৰ পূৰ্ণৱতাৰ কঠেই দৈৱকী নন্দন কৃষ্ণ। আমি তোমাৰ সন্মুখত নৰক। কৃষ্ণ বহুৰূপী নাৰায়ণ, নীলসিংহ ৰূপেৰে আদি দৈত্য হিৰণ্যকশিপুক কৰিলা নিধন। বামন ৰূপ ধৰি
বলিচালনা করি অকুল সাম্রাজ্য কৰাৰ বঞ্চনা। আহা কৃষ্ণ, তোমাক বধ কৰি অতীত বঞ্চনার প্রতিশোধ মই লও ভালদৰে। আমি তোমার পিতৃ নরক। পিতৃ? আমার ক্ষেত্ৰত আহি পিতৃ বুলি তুমি দিছা পৰিচয়। অতদিন তুমি ক'ত আছিলা কৃষ্ণ? নৰৰূপী নাৰায়ণ হ'ব নোৱাৰে পিতৃ নৰকৰ। বৰাহৰূপী নাৰায়ণে পিতৃ মোৰ। ইয়াৰ বাবে মই জগতত পাইছো লাঞ্ছনা। তথাপিতো কৃষ্ণ, তুমি নারায়ণৰ পুণ্য অৱতাৰ। নৰকৰ প্ৰণিপাত কৰিবা গ্ৰহণ। নর, তুমি যদি আমাকে হনুমান যাচিব বিচাৰিছা, তেনেহলে তোমাৰ এই আখুৰিকতা ত্যাগ কৰা। শিৱদ্ৰীৰ প্ৰদেশৰ বন্দিনীসকলক মুক্ত কৰা নর। এয়া অসম্ভৱ কৃষ্ণ। নৰকে কাৰো নিৰ্দেশ মানি চলিবলৈ শিকা নাই। মোক তোমাৰ বিৰুদ্ধে অস্ত্ৰ ধাৰণ কৰিবলৈ বাধ্য নকৰিবা নৰক। তাৰ বাবে মই প্ৰস্তুত বাসুদেৱ। দলিত পিঠি এটা নৰকাসুৰ ইমান শক্তিহীন নহয়। বেশ তেন্তে মৃত্যুৰ বাবে হোৱা প্ৰস্তুত। দেখা হইব দেখা
তোমার নরকর পরিপাক করিবার বিদায় বিদায় মাতৃমুখী মায়ার আবরণ দূর করে এবারে विश्वसत्यं एकवे विश्वदाय विष्णु गोविन्दाय नमो नमः भगवन्मुक्तः भवे मुक्ति
স্থাপন কৰিলা অতি সহজ বন্ধুৰা। অতীতত বড় ৰূপে যেতিয়া তুমি প্ৰকাশ্যে আমাক প্ৰতিৰূপে পাবলৈ ইচ্ছা কৰিছিলা, এতিয়া তোমাৰ ইচ্ছাৰ ফলশ্ৰুতিতে তোমাৰ অংশে জন্ম দেৱী সত্যভামাৰ। দেৱী সত্যভামাক আমি পত্নী ৰূপে গ্ৰহণ কৰিম। তোমাৰ ইচ্ছা আমি কৰিম। এতিয়া বুজি পাব বসুন্ধৰা, সত্যভামাৰ অনুৰোধতে নৰক নিধন আজি হ'ল সম্ভৱ। এয়া আপোনাৰ আচৰিত কৌশল স্বামী। প্ৰভু, আপোনাৰ মায়া শক্তি বজাই কাৰোৰে অধিকাৰ নাই। প্ৰভু, মোৰ নাতি ভগদত্তৰ কিবা এটা হবাই দিয়ক প্ৰভু। তাৰ বাবে তুমি চিন্তা নকৰিবা বসুন্ধৰা। ভগদত্তক প্ৰাগজ্যোতিষৰে ৰাজসিংহাসন অৰ্পণ কৰি তোমাৰ ইচ্ছা আমি কৰিম পূৰণ। ভাল প্ৰভু। প্ৰভু, দেৱতাৰ এই কৰ্ম কুণ্ডল তোমাৰ চৰণতে কৰিম অৰ্পণে। প্ৰভু, অভাগী শত অপৰাধী কৰিব মাৰ্জনা। এতিয়া মই যাওঁ প্ৰভু। পুত্ৰৰ দেহ সৎকাৰৰ বাবে নাতি ভগদত্তক মই প্ৰস্তুত কৰোঁগৈ। মই আহিলোঁ প্ৰভু। ভগদত্ত, ভগদত্ত, ভগদত্ত। এতিয়া কলৈ যাব স্বামী? তাৰকালৈ? এতিয়া আমি স্বৰ্গলৈ কৰিম ৰবা। দেৱতা অতিথিকে কৰ্ণকুণ্ডল অৰ্পণ কৰি পাৰিজাত বৃক্ষ লৈ আহিম দ্বাৰকা নগৰলৈ। সুন্দৰ কথা। শুভেচ্ছা শিক্ষা। গৰুৰ গৰুৰ প্ৰভু, দাসৰ সেৱা গ্ৰহণ কৰক। উঠিব বিনতা নন্দন। গৰু, এতিয়া তুমি মোক স্বৰ্গ লোকলৈ লৈ যাব লাগে, পাৰিবা? নিশ্চয় প্ৰভু। আহক প্ৰভু, আপোনাৰ আদেশ পালন কৰিবলৈ গৰুৰ সদায় প্ৰস্তুত।
দেবরাজ পাপী নৰকৰ অত্যাচাৰতে বহুদিন অমৰাৱতী সুখৰ পৰা বঞ্চিত হ'ব লগা হ'ল নৰকৰ শক্তিৰ আগতে দেৱতা শক্তিশূন্য হ'ল দয়াময় কৃষ্ণৰ দয়া নোহোৱা হ'লে আমাৰ কি হ'লহেঁতেন কাৰ্তিক সঁচা দেবৰাজ দেৱতাৰ শক্তিৰে মৰ্ত্যৰ অসুৰৰ আক্ৰমণ আমি কোনোবাৰে প্ৰতিষ্ঠিত কৰিব পৰা নাই এয়া দেৱতাৰ বাবে সঁচাকৈ লজ্জাৰ বিষয় দেৱেন্দ্ৰ প্ৰণাম প্ৰভু প্ৰণাম দেৱী দুয়োৰে আগমনতে ধন্য হয় অমৰাৱতীপুৰ প্ৰভু আপোনাৰ দয়াতে দেৱতাই পুনৰ অমৰাৱতী লাভ কৰিলে এদিন খুজিব পৰা শক্তি দেৱতাৰ নাই দয়াময় আমাৰ সহস্ৰ কোটি পৰিপাত মৰিখন্ত প্রভু দেৱতা স্বৰ্গচ্যুত হোৱাৰ পৰা কৰ্ণ কুণ্ডলহীন মাতৃ অতিকে বিষণ্ণ পুনৰ স্বৰ্গ লাভেও মাতৃক আনন্দিত কৰিব পৰা নাই প্ৰভু তেওঁ বৰ্তমান অন্তেশপুৰত প্ৰভু আপোনাৰ দৃশ্য জনপতি কাৰ্তিক দেৱৰাজ আমি জনপতিৰ আতিথ্যৰে ব্যৱস্থা কৰোঁগৈ বলক দেৱৰাজ দেৱতাৰ জন্মভূমি অমৰাৱতীপুৰ পবিত্ৰ পুষ্পবৃক্ষ সেয়াই হৈছে পাৰিজাত এই পুষ্পৰ কথা
ৰক্ষণে আমাৰ জীৱনৰ বহি ভৱিষ্যত কৰ্তব্য মুকুন্দ মুরারি তুমি হে পতিত পার তোমারে না তোমার নাম দয়া পাপি পাই গতি যিজনে নভজে যায় দুগতি যিজনে নভজে যায় দুগতি যিজনে নভজে যায় দুগতি নারায়ণ 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 দেবঋষি প্রভু অকস্মাতে আগমনের কিবা কারণ? প্রভু নরকক বধে দেবতাক স্বর্গরাজ্য ঘুরাই দিলা কুন্দল প্রদান করে দেবতার মুখত হাঁকি বেরিয়ে গেলা কিছু প্রভু দেবঋষি দ্বারকালে প্রত্যাগমন কেটে হল দেবঋষি প্রভু আমি আজিয়ে দ্বারকালৈ যাত্ৰা কৰিম। মোৰ ইচ্ছা পূৰণ নকৰি তুমি স্বৰ্গৰাজ্য ত্যাগ কৰিবা? নারায়ণ দেৱী, তোমাৰ পাৰিজাতৰ কথা আমি পাহৰিছিলোৱে। দেৱঋষি, প্রভু এই কাৰ্য তুমি কৰিব লাগিব। প্রভু তুমি দেৱৰাজৰ সন্মতি লৈ পাৰিজাত লৈ ৰাখিব লাগিব। পাৰিবা? আপনার আজ্ঞা উলংঘা করার শক্তি মোর নাই, মই মানে চেয়ে যাম, কিন্তু ইয়াত সন্দেহ কৰাৰ কিন্তু কৃতকাৰ্য হওঁনে নহওঁ? ইয়াত সন্দেহ কৰাৰ কাৰণ কি দেৱঋষি? তুমি দেৱৰাজক কবা জগতৰ ত্ৰাণকৰ্তা শ্ৰীকৃষ্ণই সত্য সমাৰ কাৰণে পাৰিজাত বৃক্ষ কৰিছে কামনা। দেৱৰাজে কেতিয়াও আপত্তি নকৰে। ভাল ভাল চন্দ্ৰ দেৱী, মই এতিয়াই যাম। বাৰু প্ৰভু, আমি এতিয়া বিদায়হে লাগিছো। যোৱাৰ আৰু বলা দেৱী, আমি খন্তেক বিশ্ৰাম কৰোঁগৈ। দেৱৰাজ কৰ্তৃক অমৰাৱতীত বহুদিন আনন্দৰ বন্য নৱা নাই। যদি আপোনাৰ কাৰ্য হয় নৃত্য গীতৰ কৰি আয়োজন, সঁচা কৰ্তৃক তুমি সঁচা কথাই কৈছা। বহুদিনেই অমৰাৱতী আনন্দহীন নিশ্চয় হৈছে। নাই নাই, এনেকৈ আৰু নোৱাৰি। যোৱা কৰ্তৃক নৃত্য গীতৰ তুমি কৰা আয়োজন। ভাল দেৱৰাজ। te
শশী দেৱৰ্ষি আৰু কাৰ্তিক দেৱৰী নিশ্চয় কিবা গভীৰ আলোচনাত মগ্ন দেৱৰীখি দেবেন্দ্ৰ এই অমৰাৱতীত নৃত্য গীতেৰে মুখৰিত কৰাৰ কথাহে ভাবিছো ব্ৰহ্মপুত্ৰ সুন্দৰ সুন্দৰ ভাবিছা পিছে দেবেন্দ্ৰ দেৱৰীখি মই অতি বিশেষ কথাৰ বাবেহে আহিলো কওক দেৱৰ্ষি শীঘ্ৰে প্ৰকাশ কৰক দেৱী দেৱৰ্ষি দ্বাৰকাপতি কৃষ্ণই কৃষ্ণ দেৱপুষ্প পাৰিজাত বিচাৰি পঠাইছে সত্যভামাৰ বাবে আৰু আৰু পুষ্প বৃক্ষ লৈ যোৱাৰ দায়িত্ব আমাকে অৰ্পণ কৰিছে কি ক'লে দেৱৰ্ষি অ দেৱী ইন্দ্ৰণী শশীৰ পাৰিজাত বিচাৰিছে মানৱী কন্যা সত্যভামাৰ বাবে সত্যভামাৰ বাবে কৃষ্ণই নাজানে নেকি কৃষ্ণই নাজানে নেকি যে এই পুষ্প কেৱল দেৱতাৰহে যোগ্য যাওক দেৱৰ্ষি আপুনি কৃষ্ণপ্ৰিয়া সত্যভামাক সংবাদ দিব যে তেওঁ প্ৰথমে তপ জপ কৰি এই অমৰাৱতীৰ অধিকাৰিণী হওক আৰু তাৰ পাছতহে দেৱ পুষ্প পাৰিজাত পৰিধানৰ যোগ্য হ'ব ইন্দ্ৰাণী শশীৰ পাৰিজাত কাৰোবাক অৰ্পণ কৰাৰ অধিকাৰ দেৱৰাজৰো নাই দেবেন্দ্ৰ দেৱৰীখি ভাইজাৰ অধিকাৰত থকা পাৰিজাতে মই কেনেকৈ কৰিম অৰ্পণ নাৰীৰ কথাটো কৃষ্ণৰ অবিদিত নহয় বাৰু বাৰু ঠিক আছে মোৰনো আৰু কি মই কৃষ্ণৰ দূত হৈহে আহিছো আৰু দেবেন্দ্ৰ দেৱৰীখি দেৱী শশী আমি এবে বিদায়হে মাগিছো যাওক দেৱৰীখি ইন্দ্ৰাণী ইন্দ্ৰাণী তোৰ সম্বৰণ কৰা আহা আহা দেৱী পাৰিজাতে সুৰক্ষিত তোমাৰ পলম কৰিছে অধৈৰ্য নকৰা প্ৰিয়ে পাৰিজাত পুষ্প লৈ আহিব দেৱৰীখি উলকি আমাৰ কাষে অ খোৱা দেৱৰীখি আহিছে দেৱৰীখি দেৱী দেৱৰীখি দিয়ক দিয়ক পাৰিজাত বৃক্ষ মই যে অতিকে ব্যাকুল হৈ পৰিছো যদুপতি তোমাৰ কথা মানি পাৰিজাত আনিবলৈ গৈ মই লাজতহে পৰিলো তুমি কোৱাচোন বাৰু যদুপতি মোৰ সন্মুখত যদি দেৱী সত্যভামাৰ বিষয়ে কত কথা কয় মই জানো সহ্য কৰি থাকিব পাৰে দাম্ভিক শশীয়ে কি কৰে জানা দেৱী মানৱী কন্যাই হেনো পাৰিজাতৰ আশা কৰাটোৱেই ভুল আৰু পাৰিজাতৰ অধিকাৰী হবলৈ হলে তপ জপ কৰি অমৰাৱতীৰ অধিকাৰী হব লাগে মানৱী কন্যা বুলি কৰা উপহাসে মোৰ মনত কিন্তু বৰ কষ্ট দিছে দেৱী মোক কৰা তিৰস্কাৰ তুই কেনেকৈ সহ্য কৰি আছা মই কি শশীক পদতৰা কৰি পাৰিজাত পিন্ধিম তুমি তুমি কাৰ বাবে ভয় কৰিছা যদুপতি কাৰ বাবে প্ৰভু পাৰিজাত আনি দি সত্যভামাৰ মন শান্ত নকৰে কিয় তুমি নিশ্চিন্ত হোৱা দেৱী আহা আহা প্ৰিয়ে পাৰিজাত বৃক্ষ উফালি লৈ যাম আমি দ্বাৰকা নগৰে চাওঁ বাৰু ইন্দ্ৰই কিদৰে বাধা দিয়ে আহা দেৱী
এফালে ইন্দ্ৰাণী শশী, আনফালে আকৌ সত্যভামা, এফালে সৰগৰ অপেশ্বৰী, আনফালে আকৌ মানৱী কন্যা। মাজত মাত্ৰ পাৰিজাত বিক্ৰমাৰায়ণ। নাই মই যাওঁ দুই নাৰীৰ এই মহাৰণ মই কৰোগৈ প্ৰত্যক্ষ। নাৰায়ণ বলা দেৱী, সমুদাংশে উফালিয়ে বৃক্ষ লৈ যাওঁ আমি দ্বাৰকাপুৰীলৈ। ইমান সুন্দৰ পাৰিজাত পুষ্প, বিলম্ব নকৰিব স্বামী। কিয় সৰ্গৰ পাৰিজাত বৃক্ষ অনিষ্ট কৰিছ? আমি দ্বাৰকাপতি কৃষ্ণ। ইন্দ্ৰাণী শশী কইনাকৈ কৃষ্ণই পাৰিজাত হৰণ কৰি লৈ গল। যদি শক্তি আছে বাধা দিয়ক। বান্ধৈ আমি এই অতি শীঘ্ৰে এই পত্ৰ দেৱৰাজক দিব লাগিব। বান্ধৈ বলা দেৱী, লৈ যাওঁ এই পুষ্প বৃক্ষ দ্বাৰকা নগৰীলৈ। পুষ্প পানী জাত হিতু দুৰ্লভ তন পত্নী বাসা হেতু প্রভু তরিলা
মই নিজেই যাম নিজ ভক্তিৰে ৰক্ষা কৰিম কৃষ্ণৰ গতি ময়ো চাম কিদৰে স্বৰ্গৰে পাৰিজাত লৈ যায় মৰ্ত্যধামলৈ দেবরাজ কাপুরুষ নহয় কার্তিককে আগ ভেতে ধরা কলে কৃষ্ণকে ইন্দ্রের কন্দনার নহয় ভাজ্য কিন্তু দেবরাজ কোনো কিন্তু নাই ভাজ্যকে সন্তুষ্ট করাই প্রতির প্রধান কর্তব্য কার্তিক দেবী এতিয়া তোমাৰ মনৰ বাঞ্ছা পূৰণ হ'লনে তোমাৰো অংগীকাৰ পূৰণ এই পুষ্পবৃক্ষ দ্বাৰকাত কেৱল মোৰ দুৱাৰতে ৰোপণ কৰিব লাগিব ৰুক্মিণী জম্বন্তী কিন্তু ইয়াক স্পৰ্শই কৰিব নোৱাৰিব কিয় দেৱী তেওঁলোকৰ প্ৰতি তোমাৰ ইমান ঈৰ্ষা কিয় ৰুক্মিণী এইটো তোমাক নিজৰ ভগ্নীৰূপে স্নেহ কৰে তেওঁলোকেও জানক মোতকৈ আৰু কোনো তেওঁক বেছি স্নেহ নকৰে ৰূপমানৱী কন্যা পৰৰ বস্তু হৰণ কৰিবলৈ তোমাৰ লজ্জা লগা নাই এৰি যোৱা পাৰিজাত মানৱী কন্যা হৈ স্বৰ্গৰ পাৰিজাত ৰক্ষা কৰা কিন্দানী পাৰিজাত বৃক্ষ কেৱল দেৱতাৰ বাবে নহয় এই পাৰিজাত বৃক্ষ নিজৰ সম্পত্তি বুলি ভবা তোমাৰ কোনো অধিকাৰ নাই পাৰিজাতৰ ওপৰত মোৰ কোনো অধিকাৰ নাই নিজৰ ইচ্ছা পূৰণৰ বাবে পৰৰ বস্তু হৰণ কৰি আনি নিজৰ অধিকাৰ সাব্যস্ত কৰিব খুজিছা এৰি যোৱা পাৰিজাত দেৱৰ ভাজ্যা বুলি তুমি কৰি আছা সত গৰ্ভৱালী তুমিওতো নোহোৱা কোনো দেৱবংশজাত তুমি দানৱ কন্যা ৰক্ত পিপাসু অত্যাচাৰী পুৰুমন দানৱৰ জীয়াৰী ভাগ্য চক্ৰত আজি তুমি অমৰাৱতীৰ ৰাণী কলা কন্যা মোৰ কথাৰ প্ৰতি যদি তুমি কৰা অন্যথা কি কৰিবা অন্যথা বজ্ৰৰে প্ৰহাৰতে স্বৰ্ণ বিচৰ্ণ হ'ব তোমাৰ মানৱী দেহা বজ্ৰৰ ভয় নেদেখুৱাবা তুমি জানানে জগতৰ প্ৰাণকৰ্তা তোমাৰ সন্মুখত কৃষ্ণ গোপিনী বল্লভ কৃষ্ণৰ কথা কৈছা যাৰ বাবে গোকুলৰ নাৰীয়ে সতীত্ব ৰক্ষা কৰিব পৰা নাছিল সেই কৃষ্ণৰ কথা কৈছা বন্ধ কৰা সেই অনাচাৰী কৃষ্ণৰ কথা কৈ তুমি মোক ভয় দেখুৱাবলৈ চেষ্টা নকৰিবা মোৰ সন্মুখত স্বামী ইন্দ্ৰ তোমাৰ স্বামী ইন্দ্ৰৰ কথা নোকোৱা কিয় অমৰাৱতীৰ সহস্ৰ নৰ্তকীয়ে যাৰ হেঁপাহ নপলাই ঋষি ভাজ্যা অশৈলাক মায়া কৰি জাতি ভ্ৰষ্ট কৰিলে সেইজন ইন্দ্ৰৰ কথা নোকোৱা কিয় নিজৰ দুষ্কাৰ্যৰ বাবে যাৰ শৰীৰ হ'ল সহস্ৰ জুনি সেইজন মোৰ কৃষ্ণনে তোমাৰ ইন্দ্ৰ কৃষ্ণ ভাইজার পারিজাত হরণ করি মহাভোগ করিলা আজি তোমার নহব নিষ্ঠারে দেবতার হাতে দাম্ভিক ইন্দ্র কৃষ্ণ বারম্বার পরাজয় বরণ কৰি মৰ্ত্যৰ দানৱৰ হাতত তোৰ অহংকাৰ আজি তোৰ দৰ পচন্দ হব এই কৃষ্ণৰ হাতে
সাবধান কৃষ্ণ, বজ্র আঘাত না পাবি নিষ্কাল যেই ইন্দর হাতে বজ্র আঘাত তৈ কর প্রতিহত। মদ গর্বে ইন্দ্র মই সুদর্শন করিল প্রহার, পারো যদি আত্মরক্ষা কর। যদুপতি হবে যুদ্ধ করে দেব রাজে যদুপতি হবে পদ পরম প্রভু, কৌটি কৌটি জনমৰ ফলৰূপে যিজনৰ হয় দৰ্শন, তেহেন ত্ৰিজগতৰ স্বামীৰ আগত মই মোহমতীয়ে, মই অজ্ঞানীয়ে ভাইজৰে মোহতি পৰি কত বাক্য প্ৰয়োগ কৰি কষ্ট কৰিলো ধৰণ। ক্ষমা কৰা, ক্ষমা কৰা সেই জগত কাৰণ। মই অজ্ঞানে সৰ্বদোষ মৰীক্ষণ কৰি স্থান দিয়া এৰে ভয় পদ। উঠা উঠা দেবেন্দ্র, প্রভু তোমার কোনো দোষ নাই। তৈব তোমার বজ্র ইন্দ্রাণী সমুদ্রজাত পারিজাত পুষ্পর ওপৰত অধিকারী কেবল দেবতা নহয়, মৰ্ত্যৰ মানৱ। গতিকে ইয়াত কেৱল স্বৰ্গত লখা অধিকাৰ কাৰো নাই। প্ৰভু, এই অভাগীৰ শত অপৰাধ মাৰ্জনা কৰিব। প্ৰভু, মাৰ্জনা কৰিব। সকলোৱে একেমুখে কৰা উচ্চাৰণ, জয় দ্বাৰকাপতি শ্ৰীকৃষ্ণৰ, জয় দ্বাৰকাপতি শ্ৰীকৃষ্ণৰ, জয় দ্বাৰকাপতি শ্ৰীকৃষ্ণৰ। দেৱী,
মুক্ত মনে পাৰিজাত কৰি সমৰ্পণ বিলাই দিয়া দ্বাৰকাপতি। এতিয়া নিশ্চয় তোমাৰ সন্তোষিত বলা এবাৰ যাত্ৰা কৰো আমি দ্বাৰকা নগৰে।
ব্ৰহ্মাহৰে সেৱা কৰে যাহাৰ চৰণ মুকুট সকলে সদাজাৰ গুণ গাই হেন গুৰু চৰণত প্ৰণাম সদায় স্বৰ্গমতে পাৰিজাত আনিয় মুৰাৰী সন্তোষ কৰিলা ভাইজা ইন্দ্ৰ পহাৰী সৰ্বপৰাধক প্ৰভু কৰা সমোচন শৰণে হৰণ লৈলো কমল লোচন ইতি Parijat upakhyan narakasura নাম নাটকম সমাপতি ভেদ শ্রীমন্ত হকর হরি ভগত যারা যে নকল্প তাহাত বিনাই নাই 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 আমার গুরু রাম হেল্ল' উদয়ন সাংস্কৃতিক গোষ্ঠীলৈ আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ।